কিমান কষ্ট কৰে কিমান হেৰিছে মানে 60+ হ'ব 60+ যদিও সদায় জংঘলৰ পৰা কৰি আনেগৈ মৰ্ণিং টাইমত আপোনাক চেলুট কৰিছোঁ ভাল লাগিছে ইমান এইটো বয়সত এনেকৈ কষ্ট কৰিছে More than 40. বাই বাই After this one. नहीं खोरी ना घर আমাৰ এতিয়া মিছন কি কয় এইটো প্লাজ কি কয় জেগা এইটো ভিলেজ নেম হোৱাট ইজ দ্য ভিলেজ নেম হা আমি নেপালী বস্তিৰ পৰা আহি এতিয়া অন্য এখন গাঁৱলৈ আহিছোঁ আমাৰ এতিয়া যাওঁ এই ভিলেজখনলৈ এইখন দেখিছে এইখনলৈ গৈ আছোঁ ৰাস্তা এফালে গৈছে মানুহৰ ঘৰলৈ কিমান ওপৰত দেখিছে আৰু এইফালে এটা গৈছে এইফালে আমি আহি থাকোঁতে বাটতে আইতা এগৰাকীক লগ পালোঁ আইতাগৰাকীয়ে পাহাৰৰ পৰা দেখিছেনে কেনেকৈ বাৰু ইমানখিনি খৰি আনিছে সঁচাকৈ পাহাৰীয়া জীৱনটো বহুত বেছি কষ্টকৰ হয় ইয়াত আচলতে আমিবোৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি পেলাই আনন্দ লাভ কৰিছোঁ কিন্তু ইয়াতে যিসকল প্ৰকৃত স্থানীয় লোক সেই লোকসকলৰ জীৱন নিৰ্বাহ পদ্ধতিটো বহুত বেছি কষ্টকৰ হয় তেওঁলোকৰ পানী হওক খৰি হওক সেই ক্ষেত্ৰত কিমান দূৰ ঘৰ আপুনি সদায় আনে নে এনেকৈ ৰেগুলাৰ Kaita one adapt and done it and adapt tap and done. এভৰি মৰ্ণিং এজ প্ৰায় মানে 60+ হ'ব 60+ যদিও সদায় জংঘলৰ পৰা খৰি আনেগৈ মৰ্ণিং টাইমত আপোনাক চেলুট কৰিছোঁ ভাল লাগিছে ইমান এইটো বয়সত এনেকৈ কষ্ট কৰিছে বাটতে আমি আইতাগৰাকীৰ লগত চিনাকি হৈ অৱশেষত তেওঁলোকৰ ঘৰতো সোমাই যাম বুলি ভাবিলোঁ আইতাৰ ঘৰটোনো কেনেকুৱা চাই যাম বুলি ভাবিলোঁ ব'লকচোন আপোনালোকক আইতাৰ ঘৰলৈ লৈ যাওঁ আমি আইতাৰ ঘৰলৈ যাওঁ আইতাই ঘৰত আহি খৰি মুঠা যেন তেন থ'লেহি কেকুজেকুকৈ পিছে আমি দুজনে আইতাই অনা খৰিখিনিনো কিমানো গধুৰ আছে তাকে চাবলৈ বিচাৰিছোঁ কিন্তু আমি দুইজনে লাগি পেলাইও মানে খৰিখিনি দাঙিব নোৱাৰিলোঁ ইমান বেছি গধুৰ আছে মানিব লাগিব দেই এই আইতাগৰাকী মানে এইটো বয়সতো যে ইমান দূৰৰ পৰা গৈ খৰি আনেগৈ ৰেগুলাৰ আনে সেই খৰিখিনি দেখিছেনে সেই খৰিখিনি আইতাই সদায় তেনেকৈ পাহাৰৰ পৰা আনি গোটাইছেহি More than 40. 40 নহয় বেছি আছে দেই Lin pli capsule sebo phi. নোৱাৰি দে Oh my god বাইদেউ এইবিলাক মানে আইতাই মানে জংঘলৰ পৰা নিজেই গোটাই আহিছে আনি পেলাই আমি দাঙিবই নোৱাৰিম ইমানেই গধুৰ বাপৰে ছাৰে মৰমতে পইচা এটা দিলে চাহ খাবলৈ ইমান কষ্ট কৰি আহিছে আহিছোঁ কাৰ্ডম এইটো আইতা ঘৰ এই পোৱালীকেইটা দেখিছেনে সিহঁতে ইমান ধুনীয়াছে খেলি আছে বাই বাই তলেদি ৰাস্তা আছে এইফালেও এটা ৰাস্তা আছে এইফালেও এটা ৰাস্তা আছে এইফালেও এটা ৰাস্তা এতিয়া আমি আকৌ তললৈ ডাউনলৈ নামি গৈ আছোঁ কিবা মিছনত অহাটো লাগিছে ন বাটত গৈ থাকোঁতে দেখিলোঁ এইফালে মানুহ এগৰাকীয়ে বাচন ধুই আছে আৰু পানীও কিবা টেপৰ পানীৰ নিচিনা পৰি আছে সেইটো কাৰণে আমি চাব আহিলোঁ ক'ৰ পৰানো এয়া পানীটো আহি থাকে পিছে এইখিনি কোনো জলজীৱন মিছনৰ পানী নহয় এইখিনি সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ পৰা পোৱা পানী হয় একদম তলৰ পৰা আহি থকা পানী দেখিছেনে কেনেকৈ ইমান ধুনীয়াছে পৰি আছে পানীখিনি দেখিয়ে ভাল লাগিছে আমি ইয়াতে দুয়োজনে ভৰিকেইটা ভালকৈ ধুই ল'লোঁ ভৰি হাতকেইটা ধুই হোৱাৰ পিছত আমি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ পানীখিনি ইয়াত কিন্তু বহুত বেছি চেঁচা হয় এইটো পুখুৰীৰ পাৰে পাৰে গৈ আছোঁ একদম প্ৰায় আন্ধাৰ হৈ গৈছে তাতে কিনকিনকৈ বৰষুণো পৰিছে এইটো ছাগলী
এই মানুহ ঘৰৰ দেখিছেনে ইমান ধুনীয়াকৈ ফুলনি বাগিচাখন পাতিছে। ঘৰৰ সন্মুখত এনেকুৱা এখন ফুলনি বাগিচা থাকিলে কি লাগে ন, ঘৰখনৰ সৌন্দৰ্যটো বেলেগ হৈ পৰে। চাওকচোন বাৰু ইমান ধুনীয়া ধুনীয়া ফুলবিলাক কেনেকৈ সজাই থৈছে, বা ইমান যে ভিতৰুৱা অঞ্চলতো মানুহৰ ঘৰত ইমান ধুনীয়াছে ফুল সজাই থ'ব পাৰে দেখি। খেৰৰ ঘৰ এয়া মুভি চোৱা বা আপোনাৰ আজি অভিজ্ঞতা, আমি আজি দুখন গাঁও ফুৰিলোঁ, কেনেকুৱা দেখিলে কি কথা? বহুত ধুনীয়া, মানুহবিলাকে বহুত কষ্ট কৰি আচলতে জীয়াই আছে ইয়াত। আৰু মানে যিটো অভাৱ, মানে ৰিয়েলি অভাৱ কি ইয়াত আহিলে গম পোৱা যায়। আমাৰ যিবিলাক প্লেইনছ এৰিয়া আছে, তোমালোকৰ গোলাঘাট হওক, আমাৰ দৰং হওক, তাত যিটো মানুহৰ অভাৱ সেইটো ইয়াত নিমিলেই। ইয়াত নেচাৰেলিয়ে ইমান বেৰিয়াৰ জেগাবিলাক যে আচলতে চাবলগীয়া, ইয়াৰ যিবিলাক মানুহৰ সামাজিক কণ্ডিশ্যনবিলাক ইমান দুখ লগা পৰিৱেশ। সেইকাৰণে আচলতে ইয়াত আহিব লাগে, তেতিয়া গম পায় মানুহৰ অভাৱ কি, কষ্ট কি। ভাল লাগিলে। হা क्या बोलेगा कुछ बोल दो, 2-3-4 वोट। नहीं घर इतना हाँ? अच्छा घर अच्छा है, बहुत अच्छा लगा है आप लोगों का गार्डन, फ्लावर गार्डन देखकर। बहुत फूल है यहाँ पर, ये भी है। ठीक है काटम। अच्छा আন্ধাৰ হৈ গ'ল, আমি একদম মানুহৰ ঘৰ আজি ফুৰিয়ে আছোঁ। কি ল'লা সেইটো? এইটো আমাৰ কাৰ্বি লপং বুলি কয়। অঁ, কি কৰিবা? পৰ চাটনি। অঁ, ৰাতি চাটনি হ'ব। এইবিলাক আনাৰস দেখিছে, এতিয়া আদায় হৈ গ'ল, আনাৰসৰ ছিজন গ'ল আৰু এতিয়া কমলা ছিজন আহিব। অ' এইটো আছে এটা আন ছিজনত এটা দেখিছোঁ। এইবিলাক আকৌ ওলাইছে এইবোৰ নতুনকৈ। এইটো এটা আমি ফিচাৰী চাব আহিছোঁ। আমি গৈ আছোঁ, পূৰা আন্ধাৰ হৈ গ'ল। লাষ্টত হাবি মাজে মাজে আৰু ঐ ভাগৰ লাগি গ'ল যাওঁ। ভাল লাগিল দেই। বাটতে আহি থাকোঁতে এই ধান জলকীয়াজোপা দেখিছেনে, ইমান ধুনীয়াছে লাগি আছে। সেইকাৰণে তাই দুটামান ছিঙি লৈছে ৰাতিৰ কাৰণে, আৰু ময়ো অলপমান ছিঙি ল'লোঁ। দেখিছেনে ইমান ধুনীয়াকৈ লাগি আছে। এই জলকীয়াটো সঁচাকৈ খাই ভাল লাগে। মই দুটামান ছিঙি ল'লোঁ আৰু তাৰপিছত আহি আমি দোকানত মাংস অলপমান ল'লোঁ। মাংস অলপ লৈ পেলাই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।